প্ৰথমতে আপোনালোকে গুগলৰ পৰা ৱাটাৰমাৰ্ক নথকা কাইণ্ডমাষ্টাৰটো ডাউনলোড কৰি ল'ব যিহেতুকে মই আগতীয়াকৈ ডাউনলোড কৰি থৈছোৱে সেইটো আপোনালোকে চাই ল'ব পাৰে এইটো আপোনালোকে ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে মোৰ ভিডিঅ' চাই আছে যদি লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰিব নালাগে কাৰণ আপোনালোকৰ সহায় হ'ব যিহেতুকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কাইণ্ডমাষ্টাৰটো ওপেন হোৱাৰ পিছত ক্ৰিয়েট নিউত ক্লিক কৰিব তাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই গেলাৰী ফটো হওক গোটেইখিনি ভিডিঅ' হওক আহি আপোনালোকে ইমেজত ক্লিক কৰি যিকোনো এখন ফটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত সেই ফটোখন আপোনালোকে মাৰ্ক কৰি ল'ব মাৰ্ক কৰাৰ পিছত আপোনালোকে লেয়াৰত যাব লেয়াৰত গৈ ইফেক্টত যাব ইফেক্টত গৈ আপোনালোকে যিকোনো এটা ব্লাৰ এবাৰ যিকোনো এটা সিলেক্ট কৰি লৈ এইটো আপোনালোকে ফুল স্ক্ৰীন কৰি ল'ব কৰাৰ পিছত আপোনালোকে আকৌ মাৰ্ক কৰি দিব তাৰ পিছত আকৌ এবাৰ মাৰ্ক কৰি ল'ব মাৰ্ক কৰাৰ পিছত আপোনালোকে আকৌ এবাৰ লেয়াৰত যাব লেয়াৰত গৈ মিডিয়াত যাব তাৰ পিছত আপোনালোকে যিখন ফটো থাম্বনেল বনাম বুলি ভাবিছে সেইখন ফটো আপোনালোকে সিলেক্ট কৰিব লাগিব সেইখন ফটো মই কেনেকৈ কৰে দেখুৱাই আছো আপোনালোকে য'ত ফটো আছে সেইখন ফটো ল'ব লৈ লোৱাৰ পিছত আপোনালোকে ফটোখন ল'ব ফটোখন লোৱাৰ পিছত আপোনালোকে ইয়াতে বহুকেইটা অপচন আছে সেইকেইটা অপচন কি কৰে মই বাৰু আপোনালোকক কৈ দি আছো প্ৰথমতে আপোনালোকে ক্ৰপিঙত যাব যদি ফটোখন ডাঙৰ হৈছে আপোনালোকে ক্ৰপিঙত যাব ক্ৰপিঙত গৈ ফটোখন ক্ৰপ কৰি ল'ব অকণমান সৰু কৰি ল'ব তাৰপিছত সিলেক্ট কৰি ল'ব আৰু যদি ফটোখন ঠিক জোখৰ হয় তেনেহ'লে নকৰিলেও হয় তাৰপিছত আকৌ ফটোত ক্লিক কৰি দিব ফটোত ক্লিক কৰি ফটোখন ডাঙৰ কৰি ল'ব আপোনালোকে এনেকুৱাকে ডাঙৰ কৰাৰ পিছত আপোনালোকে ফটোখন কোন ঠাইত দিব বিচাৰিছে সেইখিনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ ইয়াতে গোটেই অপচন আছে কি কৰিব নালাগে তাৰপিছত আপোনালোকে কালাৰ ফিল্টাৰত যাব ফিল্টাৰত গৈ আপোনালোকে ইয়াতে কালাৰ মিলাব পাৰে যিকোনো কালাৰ আপোনালোকৰ মন পছন্দৰ কালাৰটো দিব পাৰে তাৰ পিছত ইয়াত মোৰ ভাল লগা পছন্দৰ কালাৰটো হৈছে এইটো মই এইটো মাৰ্ক কৰি দিলো মাৰ্ক কৰি দিয়াৰ পিছত আকৌ যদি আপোনালোকে ইয়াৰ ওচৰতে আকৌ ফটো দিব বিচাৰে তেনেহ'লে আকৌ এবাৰ লেয়াৰত যাব লেয়াৰত গৈ মিডিয়াত ক্লিক কৰি আকৌ ফটো যিকোনো ফটো দিব পাৰে আপোনালোকে মই বাৰু এইখন ফটোকে আকৌ এবাৰ উল্টাই দি দিম তাৰপিছত আপোনালোকে এইখন ফটোকো ক্ৰপ কৰি ল'ব অকমান ক্ৰপ কৰি ল'ব খিনি ক্ৰপ কৰি মই ললো আপোনালোকৰ ফটো জোখৰ হৈ ক্ৰপ নকৰিলেও হয় যিমানখিনি আপোনালোকে দিব বিচাৰে সেইখিনি ক্ৰপ কৰি ল'ব তাৰপিছত মই মাৰ্ক কৰি ললো লোৱাৰ পিছত ফটোখন আপোনালোকে যদি উল্টাব বিচাৰে তেনেহ'লে এইফালে চাইডত আছে মোবাইলৰ যিটো নেকি মোবাইল ৰটেশ্যন আছে সেইটো ক্লিক কৰি লৈ এইখন ফটো আপোনালোকে উল্টাব পাৰে ইচ্ছা কৰিলে তেনেকুৱাকে ইচ্ছা তেনেকুৱা কৰিব পাৰে মোৰ বাৰু কেনেকুৱা মন যায় সেইটো মই নিজে কৰি ল'ম ধুনীয়াকে মই এখন এনেকুৱাকে এডিট কৰি ললো তাৰপিছত এইখন ফটো আকৌ ডাঙৰ কৰি দিলো ডাঙৰ কৰাৰ পিছত এতিয়া আপোনালোকৰ এইখিনি ফটো নাহিব এইখিনি ফটো ঢাকি ৰাখিব ন এইখিনি ফটো যদি ঢাকি ৰাখে আপোনালোকে আকৌ মাৰ্ক কৰি ক্ৰপিং কৰিব লাগিব আকৌ এইখিনি ক্ৰপিং কৰিব ক্ৰপিং কৰাৰ পিছত আকৌ মাৰ্ক কৰি ল'ব সেই জোখত ধুনীয়াকে মিলাই ল'ব কেনেকুৱাকে হয় ঠিক এনেকুৱা হোৱাৰ পিছত আপোনালোকে এইটো মাৰ্ক কৰি দিব মাৰ্ক কৰাৰ পিছত আপোনালোকে চাওক এখন ফটো এতিয়ালৈকে ধুনীয়াকে হৈ গৈছে তাৰপিছত আকৌ মই এই প্ৰথম ফটোখনৰ কালাৰ যিটো দিছিলো সেইটো কালাৰ মিলাব লাগিব আকৌ এবাৰ মিলোৱাৰ পিছত মই সেই ফটোখন কালাৰ ফিল্টাৰত গৈ মই সেই আগৰ ফটোখনৰ দৰে এইখন ফটো ধুনীয়াকে মিলাই লম এইটো মই মাৰ্ক কৰি দিলো প্ৰথম ফটোৰ কালাৰখন মই আকৌ এবাৰ মিলাম
মই মাৰ্ক কৰিলো কালাৰটো মিলাই লৈ তাৰপিছত আপোনালোকে এই যেটো নেকি জয়েন হৈ আছে জয়েনটো যেতিয়া আকৌ ফুললি নোহোৱা কৰিব বিচাৰিছে তেনেহলে ক্ৰপিঙত যাব ক্ৰপিঙত গৈ আপোনালোকে মাৰ্কছত ক্লিক কৰি এইটো মাৰ্ক কৰি লৈ এইটো কোৱান্টিটিটো ফুল বঢ়াই দিয়াৰ পিছত এইখন হ'ব হোৱাৰ পিছত আপোনালোকে এইখন ফটোকো ধুনীয়াকৈ ক্ৰপিঙত গৈ মাৰ্কত ক্লিক কৰি এইটোকো ধুনীয়াকৈ বঢ়াই দিয়াৰ পিছত আপোনালোকে এইটো মাৰ্ক কৰি দিব মাৰ্ক কৰি দিয়াৰ পিছত চাই লওক আপোনালোকে ফটোখন ধুনীয়াকৈ হৈ গ'ল আপোনালোকে ফটোখন হোৱাৰ পিছত আপোনালোকে লেয়াৰত যাব লেয়াৰত গৈ টেক্সটত যাব টেক্সটত গৈ আপোনালোকে কি লিখিব বিচাৰে সেইটো লিখিলেই হ'ল মই লিখিলো কাইণ্ডমাষ্টাৰত ইউটিউবৰ থাম্বনেল কেনেকৈ বনাব কেনেকৈনো বনায় মাৰ্ক কৰিম মাৰ্কৰ পিছত ওকে কৰাৰ পিছত আপোনালোকে চাই লওক অলৰেডি ইয়াতে আখৰকেইটা আহি গ'ল আহি যোৱাৰ পিছত ইয়াতে সেই মাৰ্কৰ তলত যিটো নেকি হোৱাইট আছে সেইটোত গৈ মই কালাৰটো চেঞ্জ কৰিম মই ইয়েলো দিলো আখৰকেইটা ইয়েলো কালাৰ কৰি দিলো তাৰ পিছত আপোনালোকে আউটলাইনত গৈ সেইটো মাৰ্ক কৰি ল'ব মাৰ্ক কৰি লোৱাৰ পিছত চাওক আপোনালোকে পিছফালৰ বেকগ্ৰাউণ্ড কালাৰটো ব্লেক হৈ গ'ল বেছিকে ব্লেক হৈ গ'ল এইটো মই মাৰ্ক কৰি দিলো মাৰ্ক কৰাৰ পিছত এইখিনি হ'ল হোৱাৰ পিছত আপোনালোকে আকৌ লেয়াৰত গৈ টেক্সটত কি লিখিব পাৰে আপোনালোকে যি লিখে যিমান লিখে লিখি মাৰ্ক কৰি থাকিলেই হ'ল আকৌ হোৱাইট কালাৰত গৈ মই এইটো চেঞ্জ কৰিম তাৰপিছত আকৌ সেই আগৰ ঠাইতে আউটলাইনত গৈ মই এইটো মাৰ্ক কৰি লৈ এইটো মই বঢ়াই দিম চাই লওক হৈ গ'ল তাৰপিছত আকৌ যদি আপোনালোকে ইয়াতে নতুন ফটো কিবা এডিট কৰিব বিচাৰে তেনেহলে পাৰে মই কৈ আছো মিডিয়াত গৈ ফটো দিলে হ'ল মই এতিয়া ইয়াতে মোৰ ইউটিউবৰ ষ্টিকাৰটো দিম ইউটিউবৰ ষ্টিকাৰ মই ৰিমুভ পেজি বুলি প্লে ষ্টৰত এপছ এটা আছে সেই এপছটোত গৈ আপোনালোকে ইউটিউবৰ ষ্টিকাৰখন স্ক্ৰীনশ্বট কৰি ৰিমুভ কৰি ল'ব পাৰে এইখন সৰু কৰিলো সৰু কৰাৰ পিছত আপোনালোকে যিকোনো কোণত লগাই ল'ব পাৰে এইটো লগোৱাৰ পিছত এইটো মই দি দিলো এইটো মই মাৰ্ক কৰি ললো মাৰ্ক কৰি লোৱাৰ পিছত চাই লওক হ'ল মই এতিয়া আকৌ টেক্সটত গৈ নিজৰ ইউটিউব চেনেলৰ নামটো লিখিম গ্ৰীণ Sarania Kachari 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 Green Sarania Kachari এইটো মোৰ লিখা হৈ গ'ল তাৰপিছত মই এইটো ইউটিউবৰ ষ্টিকাৰৰ লাইনত লগাই দিলো লগাই দিয়াৰ পিছত আপোনালোকে মাৰ্কৰ তলত থকা হোৱাইট কালাৰ য'ত নেকি কালাৰ চেঞ্জ কৰিব পাৰি তাত গৈ কালাৰটো চেঞ্জ কৰি দিলেই হ'ল মই কালাৰটো চেঞ্জ কৰি দিলো তাৰপিছত আকৌ মই আউটলাইনত গৈ আকৌ বেকগ্ৰাউণ্ড কালাৰটো অকণমান চেঞ্জ কৰি দিম এখন ফটো চাই লওক হৈ গ'লে এতিয়া আপোনালোকে ফটোখন কেনেকুৱাকৈ সেভ কৰিব দেখুৱাই দিম আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰি কেপচাৰ এণ্ড সেভ ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফটোখন গেলাৰীত সেভ হৈ যাব এতিয়া এই ফটোখন আপোনালোকৰ ইউটিউবত থাম্বনেল হিচাপে ব্যৱহাৰ কৰিবলৈ হৈ গ'ল সো আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখুৱাম ৱাটাৰমাৰ্ক নথকা কাইণ্ডমাষ্টাৰটো কেনেকৈ ডাউনলোড কৰে সেইটো আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব যদি নতুন সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবতে একেবাৰে পাহৰিব নালাগে